মই 18 বছৰ লাগি গ'ল জানমণিত বছৰ অপেক্ষা কৰিছিলোঁ যে কেতিয়াবা এনেকে সামন্তিকাহঁতে ভিডিঅ'টোৰ প্ৰথম ক্লিপিংখিনি চাই আপোনালোকে নিশ্চয় অলপ হ'লেও ধৰিব পাৰিছে আমি কিহক লৈ আজি আলোচনা কৰিম। মোৰ খবৰ মোটামুটি মজা খবৰ, চিৰিয়েল কাম চলিছে ধুনীয়াকৈ। আপোনাক দুটামান কথা সুধিম বুলি ভাবিছোঁ আজি মই। বাকী অকণমান এক্টিং বিষয়ে অকণমান কওকচোন, জাৰ্ণিটোৰ বিষয়ে কেনেকুৱা। এক্টিং লাইনতো বহুত ঘাট প্ৰতিঘাত থাকে, তেনেকুৱা অকণমান আমাৰ ভিউৱাৰ্ছখিনিক কৈ দিয়কচোন। মানে জানিব বিচাৰে যে প্ৰতিজন অসমীয়া আমাৰ শিল্পীসকলৰ ঘাট প্ৰতিঘাতৰ অভিনয় বিষয়ে। ষ্ট্ৰাগল চলি আছে, ষ্ট্ৰাগল চলি থাকিবই। আৰু অভিনয়ৰ শিক্ষাটো অলপ দীঘলীয়া, 7 বছৰমানৰ ট্ৰেইনিঙে আছে। কাৰণ অভিনয় কৰাৰ আগতে অকণমান শিক্ষাটো লৈ আহিলে ভাল। সেইকাৰণে অভিনয় অকণমান শিকি আহিছোঁ। আছাম স্কুলত ড্ৰামাত 3 বছৰ, এবছৰ ডিপ্ল'মা কোৰ্চ, তাৰপিছত গুণাকৰদেৱ গোস্বামী ছাৰৰ লগত 3 বছৰ ট্ৰেইনিং লৈছোঁ। তাৰপিছত কালচাৰেল এফেয়াৰ্ছৰ আণ্ডাৰত মই 2 বছৰ শিকিছোঁ ৰবীন্দ্ৰ ভৱনৰ। তাৰপিছতে মই ৱৰ্কশ্বপ কৰিছোঁ কেইবাটাও। তেনেকৈ অলপ অভিনয় শিক্ষাৰ শৈলীটো দীঘলীয়া। তাৰপিছত ষ্ট্ৰাগল আছে, ষ্ট্ৰাগল বহুত বেছি আছে। আৰু মই এটা কথা জানিব বিচাৰিছোঁ, এতিয়া হৈছে মানে কি চলক আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত বহুত মানে এনেকুৱা ধৰক অভিনেতা অভিনেত্ৰী আছে, সকলো সপোন থাকে ধৰক তেনেকৈ বা এক্টিং কৰিয়ে খাম। আপোনাৰ মতেদি ধৰক আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীত এক্টিংটো পেচা হিচাপে লৈ মানে চলিব পাৰিবনে? এইটোতো এটা ডাঙৰ কুৱেশ্যন। এতিয়া আচলতে কিছু অসুবিধা হয়, যিখিনি হেৰি আছে। আৰু মানে আমি যিটো ৰেমুনাৰেশ্যন পাওঁ আমাৰ শিল্পী আৰ্টিষ্টে, অকণমান গ্লেমাৰ হৈ গ'লে বাৰু বেলেগ কথা। তথাপি অলপ অসুবিধা হয়, কিন্তু তথাপিও মই ভাবোঁ যে মানে নোৱাৰাৰ কোনো প্ৰশ্ন নাথাকে। অভিনয় কৰিও চলিব পাৰি, আজিকালি চলিব পাৰি। আজিকালি চলিব পাৰি। এতিয়া কেইবাটাও চেনেল আহি গ'ল, চিৰিয়েলবোৰ চলি আছে। এতিয়া এখন চিৰিয়েল যদি TRP ভাল থাকে 200, 300, 500 এপিছডলৈকেও যায়। এতিয়া আমি যিখন কৰি আছোঁ আদৰ আচৰ, সেই চিৰিয়েলখনৰ প্ৰথম অৱস্থাত TRP যথেষ্ট কম আছিলে। তাৰপিছত আমাৰ গোটেই টিমটোৱে যথেষ্ট কষ্ট কৰিলে। আমাৰ ৰাইটাৰ দেৱজিতে যথেষ্ট ভাল লিখিছে, বহুত কষ্ট কৰিছে। গোটেই টিমটোৱে কষ্ট কৰিছে। পৱন দাহঁতে বহুত হেল্প কৰিছে। তাৰ ফলত আমাৰ চিৰিয়েলখন বৰ্তমান এতিয়া 1 নম্বৰত আছে। আৰু চেনেলৰ ফালৰ পৰা আমাৰ চিৰিয়েলখন 500 এপিছডলৈ এক্সটেণ্ড কৰিছে। গতিকে 500 এপিছড মানে 2 বছৰ। 2 বছৰলৈকে ইয়াত জড়িত যিখিনি কলা কুশলী আছে, অভিনেতা অভিনেত্ৰী আছে, গোটেইখিনি 2 বছৰলৈকে এই চিৰিয়েলখনৰ লগত জড়িত হৈ থাকিব। তাৰমানে 2 বছৰ ধুনীয়াকৈ চলি থাকিব পাৰিব। গতিকে তেনেকৈ এতিয়া বেলেগ বেলেগ কাম হৈ আছে। এতিয়া আজি মোৰ কথাই কওঁ, মই মাৰ্চৰ পৰা এখন চিৰিয়েলত ইনভলভ হৈছিলোঁ। প্ৰায় 65 এপিছডত এণ্ট্ৰি মাৰিছিলোঁ। তাৰপিছত মই চিনেমা কৰিলোঁ ৰুদ্ৰ ৰবিদাৰ লগত। ৰুদ্ৰখন অহা বছৰ ৰিলিজ হ'ব। তাৰপিছত এতিয়া মই কৰি আছোঁ জানমণি ৱেব ছিৰিজ NK প্ৰডাকশ্যনৰ। এবাৰ ৱেব ছিৰিজ হিচাপে লগত 10টা এপিছডৰ। গতিকে মোৰতো চিৰিয়েলখনো চলি আছে। চিৰিয়েলৰ মাজে মাজে মই চিনেমাও কৰিলোঁ, ৱেব ছিৰিজো চলি আছে। তেনেকৈ এতিয়া আৰ্টিষ্টখিনি মানে ব্যস্ত হ'ব পৰা হৈছে, মানে চলিব পৰাকৈ তাৰমানে। গতিকে মই ভাবোঁ যে আগলৈ আৰু মানে আমাৰ ইণ্ডাষ্ট্ৰীটো আৰু ওপৰলৈ উঠিব। আমি যিখিনি ষ্ট্ৰাগল কৰি আছিলোঁ, এতিয়া নতুন জেনেৰেশ্যনৰ যিখিনি আৰ্টিষ্ট আছে, এতিয়া জানমণিত যিখিনি অভিনেতা অভিনেত্ৰী অভিনয় কৰি আছে, নতুন যিখিনিয়ে কৰি আছে, তেওঁলোকে বহুত বেছি ষ্ট্ৰাগল কৰিব লগা নহ'ল। কাৰণ মই 18 বছৰ লাগি গ'ল জানমণিত কাষ্টিং হ'বলৈ। 18 বছৰ অপেক্ষা কৰিছিলোঁ যে কেতিয়াবা NK প্ৰডাকশ্যনৰ জানমণি হওক বা জোনবাইত চাগে কাষ্টিং হওক। তো যেতিয়া সামন্তিকাহঁতে ৰাজেশ ভূঞাদাৰ ডাইৰেকশ্যনত জানমণি কৰি আছিলে, তেতিয়া শ্বুটিং চাবলৈ গৈছিলোঁ। কিন্তু মোৰ সাহস নহ'ল ৰাজদাক ক'বলৈ যে ময়ো অভিনয় কৰিবলৈ কিবা এটা চান্স দিব নেকি। কাৰণ হয়তো মেণ্টেলি আৰু ফিজিকেলি মোৰ সেই কনফিডেঞ্চটো নাছিলে। এতিয়া পিছে NK প্ৰডাকশ্যনৰ পৰা তেওঁলোকে ফোন কৰি পেলাই মোক এইখন জানমণি কাষ্টিং কৰিছে। গতিকে মই ভাবোঁ যে কিবা এটা 18 বছৰ লাগিল, কিন্তু দেৰ আয়ে দুৰাস্তা আয়ে। আৰু কয় নহয়, কৰ্ম কৰি যোৱা ফলৰ চিন্তা নকৰিবা। কষ্ট কৰি গৈ আছোঁ। চিনেমা 13খন কৰিলোঁ, 10খনত আপোনালোকে মোক
দেখা নাপায় কাৰণ সৰু সৰু চৰিত্ৰ ক'ৰবাত হেৰিত ওলাব লাগে ৰাইজৰ লগত ওলাব লাগে ক'ৰবাত বিয়া ঘৰত তেনে মানুহ লাগে ক'ৰবাত পেণ্ডেলৰ ল'ৰা লাগে ক'ৰবাত পিয়ন লাগে সেইবোৰ কেৰেক্টাৰ কৰিছিলোঁ য'ত মানুহে দেখা পোৱা নাই কিন্তু ফাইনেলি গৈ ৰুদ্ৰ সোনকালে মানে দেখা পাম ৰুদ্ৰ অহা বছৰ ৰিলিজ হ'ব গতিকে কৰি গৈ আছোঁ এতিয়াও ষ্ট্ৰাগল চলি আছে ষ্ট্ৰাগল কৰি গৈ আছোঁ ষ্ট্ৰাগল কৰি থাকিম আৰু মোৰ ফালৰ পৰা প্ৰশ্ন আৰু এটা সুধিম আপোনাক ধৰক মানে এজন অভিনেতা বা আৰ্টিষ্ট হ'বলৈ হ'লে ধৰক মানে নতুনকৈ যিবিলাক নৱপ্ৰজন্মই ধৰক এক্টিঙৰ প্ৰতি আগ্ৰহী বা এক্টিং কৰিব বা এক্টিঙলৈ আহিব তেখেতসকলক ধৰক আহিব লগালে কিমানখিনি মানে এইটো নলেজ বা গুণ লাগে সেইখিনি অকণমান আমাৰ ভুৱাজন কৈ দিয়কচোন মোৰতো আচলতে কেনেকুৱা অভিনয় অকণমান শিক্ষাটো লৈ আহিলে ভাল তাৰমানে এতিয়া নতুন যিখিনি আৰ্টিষ্ট আহিছে মানে দেখাটো যথেষ্ট ধুনীয়া ল'ৰা ছোৱালী আহিছে আৰু কথা এটা কিন্তু ধুনীয়া হ'লেও নহয় দিয়কচোন ধুনীয়া হ'লেতো নহ'ব এতিয়া লুকছ লৈ বহুতে আমাতকৈ বেছি ৰেমিনেশ্যন লৈ কাম কৰি আছে পে'মেণ্ট পায় তেওঁলোকৰ লুকছটো লৈ তেওঁলোকৰ ফেচটো লৈ পেলাই কাম কৰি আছে কিন্তু তেওঁলোকৰ টেলেণ্টটো এতিয়া মই 7 বছৰ শিকিছোঁ বা ইমান বছৰ ষ্ট্ৰাগল কৰি আছোঁ হয়তো মই অলপ হ'লেও তেওঁলোকতকৈ বেটাৰ এইটো কনফিডেণ্টলি ক'ব পাৰোঁ গতিকে মই ভাবোঁতে এতিয়া যিখিনি উঠি আহিছে তেওঁলোকে বোলে সৌন্দৰ্য সদায় নাথাকে ন ধুনীয়া হৈ আছে এদিন বুঢ়া হ'বাই সেইটো এক্টিংটো অলপ যদি শিকি অহা হয় নিজৰ কাৰণে সুবিধা হয় ভৱিষ্যতলৈ কামত আহিব গতিকে মই ভাবোঁ যে এতিয়া বহুত সুবিধা হৈ গ'ল বহুত ইনষ্টিটিউট হৈ গ'ল এতিয়া NSDৰ এটা এবছৰীয়া ডিপ্ল'মা কোৰ্চ আজিকালি কৰিব পাৰে আগতে 3 বছৰীয়া কোৰ্চ আছিল দিল্লীত গৈ কৰিবগৈ লাগে কিন্তু আজিকালি মে বি ছিকিম নে শিলচৰত আছে NSDৰ ডিপ্ল'মা কোৰ্চ তাৰপিছত বহুত সুবিধা হৈ গৈছে এতিয়া বহুত স্ক'প আহি গৈছে মানে অভিনয় কৰাৰ অভিনয় শিকাৰ গতিকে মই ভাবোঁ যে অকল মানে ভগৱানতো দিছেই তুমি দেখাত ধুনীয়া তোমাৰ হাইট ভাল তুমি দেখাত ধুনীয়া তোমাৰ চব ফালৰ পৰা ভাল শিকি আহা আৰু ভাল হ'ব সোণেপে সুহাগা হৈ যাব গতিকে মই ভাবোঁ যে শিকিবই লাগিব নিশিকাকৈ আহিলে নহ'ব অলপ হ'লেও শিকি আহা আৰু এনেও মানে কি বহুত লাখ টকা দি ভাল ইনষ্টিটিউটত শিকিলেও নহ'ব আকৌ অভিনয়টো ভিতৰৰ বস্তু সেইটো মালটো আহিব লাগিব ভিতৰৰ বস্তু অভিনয়টো গতিকে মানে সেয়াই ক'ম যে অকণমান শিকি আহিলে নিজৰ কাৰণে ভাল আৰু শিকিব লাগিব থেংক ইউ ধন্যবাদ দাদা থেংক ইউ